কৰোঁ সকলো ভালে আছে আৰু আজি আমি গৈ আছোঁ এঠাইলৈ কাৰণ কাইলৈ ছোৱালীজনীৰ বাৰ্থডে পৰহিলৈ ছোৱালীজনীৰ বাৰ্থডে আৰু আজি কেইটামান বজাৰ কৰিবলগীয়া আছে তাকে আপোনালোকক দেখাওঁ বুলি ভাবিছোঁ ব'লক তেতিয়াহ'লে ব্লগটো সেইফালকে চাই থাকিব খুজিলে দিবিনে নিদিয় জানৈ কথা এটি সুধিলে কবিনে নকওঁ জানৈ মৰম অকণ খুজিলে দিবিনে নিদিয় হাঁহি হাঁহি আছ চাই কিবা কিবি লাগি যায় চাপি চাপি আহিবি গুচি গুচি নাযাবি কাষতে অকমান বুকু ভৰি মৰম আছে মনে মনে বুকু ভৰি মৰম আছে মনে মনে জানৈ কথা এটি সুধিলে কবিনে নকওঁ ভোগদৈ দলঙৰ ওচৰত পাইছোঁহি আৰু ব্লগটো চাই থাকোঁ শেষলৈকে এফালে মই ছোৱালীজনী শুই গ'ল সেইকাৰণে গাড়ীতে বহি আছোঁ তেখেত গৈছে বাৰ্থডেৰ কাৰণে বজাৰ কৰিবলৈ আৰু আচলতে আমি টাউনলৈ গৈছিলোঁ মোৰ কেইটামান বিশেষ বস্তু আনিবলৈ আৰু লগতে ছোৱালীজনীৰ কাৰণে সৰু সুৰা বাৰ্থডে যিহেতু ইমান ডাঙৰকৈ নাপাতোঁ বুলি কৈছিলে সেইবাবে সৰু সুৰা তেনেকৈ মানে পায়সৰ সামগ্ৰীবোৰ আনিবলৈ গৈছিলোঁ কিছুমান তেনেকুৱা লাগতিয়াল বস্তু সৰুকৈ পাতিম বুলি কৈছিলে যিহেতু অলপ হ'লেওতো মানে বস্তুৰ দৰকাৰ হ'লহেঁতেন সেইবোৰকে আনিবলৈ গৈছিলোঁ কিন্তু ৰাস্তাত দেউতাকে ছাৰপ্ৰাইজ দিলে যে প্ৰথমে হেনো চাইকেলখন কিনি লয় ৰুবাবলৈ নমাৰ আগত প্ৰথমে চাইকেলখন কিনি লওঁ বুলি ক'লে সেয়েহে আমি এতিয়া চাইকেল দোকানত সোমালোঁ ছোৱালীজনী চাইকেল এখন গিফ্ট দি গ'লে বাৰ্থডে গিফ্ট হিচাপে ছোৱালীজনী নিজে পচন্দ কৰিলে আৰু তাত যিমানকেইখন চাইকেল আছিলে সৰু ল'ৰা ছোৱালীৰ সেইখনৰ ভিতৰত এইখনকৈ ভাল লাগিলে সেয়ে আমি এইখনকৈ ল'লোঁ তাইৰ মনতে বহুত ফূৰ্তি আৰু ঘৰ পাই তাই চাইকেলখন মানে ৰাতিয়ে চলাই আপোনালোকে ব্লগটো শেষলৈকে চালে নিশ্চয় দেখিব আপোনালোকে ব্লগটো কেতিয়া চাব পায় নাজানো বা কেতিয়া মই ব্লগটো এডিট কৰি এৰিব পাৰিম ইউটিউবত সেইটো নাজানো কিন্তু ভিডিঅ'বোৰ কৰি থলোঁ যাতে যেতিয়াই সময় হয় তেতিয়াই দিম ইউটিউবত আৰু যাতে ভৱিষ্যতলৈ আমি বা ছোৱালীজনীও তাইও হ'লেও চাব পাৰে সেয়েহে দিলোঁ পরানরা কোলে কামনা পাহৰাই হিয়াৰ বেদনা ফুলেৰে সিক্ত কৰা না ৰিক্ত হিয়াৰ ৰচনা গীতেৰে সুৰেৰে হিয়া নামেৰে এতিয়া আমি আহিছোঁ ক্ৰিষ্টেল প্লাজা যোৰহাটৰ কৰালিত আছে এইখন মাৰ্কেট ছুপাৰ মাৰ্কেটৰ নিচিনাই ইয়াত কেইবাখনো দোকান আছে আৰু সকলোবোৰ বস্তু ইয়াত পোৱা যায় ইয়াত মই সোমালোঁ মোৰ কেইটামান প্ৰয়োজনীয় বস্তু কিনিবলৈ
এইফালে চোৱা কাৰ্লি হেয়াৰ তোমাকে মাতিছোঁ তোমাৰ চুলিখিনি যে কাৰ্লি হেই এইফালে চাই দিয়া হাই ফ্ৰেণ্ডছ কৈ দিয়া নাখায় এইটো নাই এইটো ক'ৰপৰা গুচাম মই এইটো আপেল হয় নকবা নাপায় আৰু এতিয়া বজাৰ কৰি অলপমান ফুচকা খাম বুলি ৰখিলোঁ নিৰ্মল চাৰিআলিৰ ওচৰত কাৰণ আমি টাউনলৈ আহিলে ফাষ্ট ফুড খোৱাই হয় বিশেষকৈ মই খাওঁৱেই আৰু মিষ্টাৰ সোমাইছে মিঠাই দোকানত ঘৰত গৈ চাহ খাব লাগিব সেইকাৰণে মিঠাই কেইটামান লৈ গৈছে ঘৰলৈ Julia. Agora essa Julia. Oi Julia, só com a vai. Ele Julia. Ó, nega Julia, ó. Julia, tá? Ó. Julia, aí falei. Aru. Ó, Aru. Julia. Uthi dia manjani. Uthi di solwa. Julia. Ó. আগলে চোৱা মানুহজনী আগলে চোৱা আগলে চোৱা আগলে চোৱা আগলে মানুহজনী আগলে চোৱা যাব লাগিব বহিলা এনে ভৰি লৈ জুই দিয়া এইফালে চোৱা আগফালে মুকলি হ'লে যোৱা চোৱা এইফালে যাব দিয়া ভৰি জুই দিয়া ভৰি ইয়াত জুই দিয়া জুই নাই নি ভৰি জুই দিয়া এনেকে জুই দিয়া যাব দিয়া আগলৈ যাব দিয়া জুলিয়া হেল্ল' গাইজ কালি আৰু ব্লগ কৰা নহ'ল কালি ৰাতি টাউনৰ পৰা আহি ভাত পানী বনালোঁ আৰু খাই বৈ শুই গ'লোঁ টোপনি লাগিলে আৰু সেইকাৰণে টোপনি ধৰিলে আৰু সেইকাৰণে ব্লগ নবনালোঁ আৰু কাইলৈ আমাৰ ছোৱালীজনীৰ বাৰ্থডে আছে আৰু বাৰ্থডে ব্লগ আপোনালোকলৈ আগবঢ়াম আৰু তাৰ বাবে সৰুকৈ পাতিছে বাৰ্থডে তেনেই মানে নিয়মটো কৰিছোঁ আৰু খোৱা ব্যৱস্থাটো এনেকেই কৰি দিছে খোৱা ব্যৱস্থাটো কাৰণ ওচৰ চুবুৰীয়া মানুহে ঘৰৰ ওচৰৰে একো নহয় এনেকৈও চলি যায় আমাৰ আৰু ইয়াতে এইটোতে আৰু সজাম কেক কাটিম আপোনালোকক কাইলৈ দেখাম চাফা কৰি থোৱা আছে ধুনীয়াকৈ কাইলৈ লগ পাই আছোঁ আপোনালোকক আৰু এতিয়া মানে মই বাৰ্থডে মাতি আহিলোঁগৈ ওচৰ চুবুৰীয়া মানুহবিলাকক বাৰ্থডেলৈ নিমন্ত্ৰণ জনাই থৈ আহিলোঁ আৰু এতিয়া মই ঘৰতে সৰুকৈ এটা মোৰ ফালৰ পৰা মানে কেক বনাম বুলি ভাবিছোঁ আইচিং কেক আৰু সেইটো ৰেচিপি আপোনালোকলৈ নবঢ়াওঁ কিন্তু মানে এনেই দেখাম আৰু কাৰণ প্ৰথম বনাইছোঁ যিহেতু বেয়াও হ'ব পাৰে সেইকাৰণে বনামগৈ এতিয়া ব'লক তেতিয়াহ'লে ব্লগটো আগলৈকে চাই থাকক তেনেকৈ নকৰিলেও হ'ব আকৌ মোক কৰি দিয়ে এই কেকটো কৰ মোক কৰিব নালাগে এতিয়া বেকাৰ এইফালে পিছদিনা বাৰ্থডে দিনাখনি
ইয়াত সকলো নিজৰ নিজৰ কামত ব্যস্ত হৈ আছে আৰু এইফালে ডেক'ৰেশ্যনো হৈ গ'ল অলপ চলপ এনেকৈ ডেক'ৰেশ্যন কৰিছে আৰু বিশেষ একো নাই কৰা আৰু ব্লগটো চাই থাকিব শেষলৈকে অলপ ব্লগটো দীঘলীয়া হৈছে কিন্তু দিছোঁ আৰু যেনেকৈ পাৰিছোঁ আপোনালোক সকলোৱে চাব পৰিবা পৰিবা আরে এবিটা চাই দিয়া পৰিব দেই ঐ মইহে তুমিনো কোন মইহে বুলি কৈছা যে ব্লগ